কাকতি ফোন কৰিছিলোঁ। হেল্ল', কাকতি। মাটিটো হ'ল নেকি? কিমান কৈছে? সেইদিনা আপুনি 12,020 টকা কৈছিল। 14,000 কেনেকৈ হ'ব? দিয়ক 12,000 ফিক্স কৰক আৰু 20 টকাটো লাগি নাথাকিব আৰু। দিয়ক হ'ব দিয়ক। দিয়ক হ'ব দিয়ক। অলপ লাগাতকৈ বেছি অহা নাই না? পবাৰ দিয়ে তো ল'লোঁ না। ক'ত? এই গাঁৱৰে পাম যে আছে সিফালে কাকতিৰ তাত। কাকতিৰ প্ৰপাৰ্টিটো বিকলা নেকি? বিকলা। এই 22 লাখ কৈ আছিল, 20 লাখ দি দিলোঁ। ঠিকেই আছে। পানী খোৱাচোন, গৰম লাগছি। এই গংগাৰ পৰা আনা পানী দে হ'ব দে, তই গংগাৰ পানী খা দে। কেনে দেখোন ৰঙা ৰঙা। গংগাৰ পানী আৰু কেনেকুৱা হ'ব? 2.5 লাখ টকা দি অৰ্ডাৰ দি আনিছোঁ। নিমখ কিয় লাগছি? হ'ব এই গংগাৰ পানী না, খাই পোৱা নাছিলোঁ না আগতে। প্ৰপাৰ্টিটো চাব মাতিছে, ব'লা তোমাকো দেখাই আনো। ইমান দামী প্ৰপাৰ্টিটো দেখাই নাই জীৱনত। হাতৰ বেছি হয়। ব'লা। জংঘলৰ মাজত কিয় বাইক থৈছা? সেই ইয়াতে ৰৰে যেন কিবা গাড়ী থকা তই গম নাপা নেকি? দে চবত চাইছে গোটেই জেগা তোৰ ৰদ দিন আহে বঢ়িয়া লাগে। কিয় ৰখলি? বিল্ডিং এটা তহঁতকো বনাই দিম দেই মই। দিবি যোৱা আগতে ন? বিল্ডিংটো চাই ল কেনেকুৱা বিল্ডিং বনাম। কেনে? তল ফ্ল'ৰটো মই থাকিম, ওপৰততো তহঁত থাকবি। কেনে? এইটো চাই ল। ইমান ডাঙৰ নালাগে নেকি? কিয়? বেছি ডাঙৰ হৈ গ'ল। হ'ব দে না, ব'লা প্ৰপাৰ্টি প্ৰপাৰ্টি আহি পালোঁ, চাই ল। এইটো নেকি 20 লাখ টকা প্ৰপাৰ্টিটো? দেচোন চাই ল। ব'লা অলপ ভাঙা। এইগিলা কচুৰ তলত প্ৰপাৰ্টি কিনছা? ইমান দামী প্ৰপাৰ্টি। চাবি সাপ চাপ থাকিব এইগিলা দেখা নাই? চেগুন পুতি থৈ দিছোঁ, 20 লাখ টকা। ইয়াতে মোৰ প্ৰপাৰ্টিৰ দাম আহি যাব। এই জন্তু মাখা দেখিছে না? চবিগিলা মৰে। এয়া বহুত দামী জন্তু। এই চোৱা, এৰে গোটেই প্ৰপাৰ্টিটো চাই লোৱা। এইগিলা তামোলবিলাক মোৰ, নাৰিকল মোৰ, কচু মোৰ। এই প্ৰপাৰ্টিটো গোটেই মালিক মই। দেখাত 20 লাখৰ যেন লগা নাই? এই 20 লাখ টকা 50 লাখৰ যেন লাগছে। হয় নেকি? কিন্তু মই 20 লাখত মেনেজ কৰি দিলোঁ। দি চেয়াৰ দুখন দি দিয়া। আৰে সেই জামদাল যামো মোৰ বৈ লোৱা। ঠিকে আছে, বেয়া লাগিছে প্ৰপাৰ্টিটো। ঠিকে আছে। ইমান দামী প্ৰপাৰ্টি।
পোৱালিটো কেনে লাগিল ভালেই লাগিছে, নেচাৰেল বিউটিটো বেছিকৈ আছে। পাতটো ছিঙি শেষ হ'ব এতিয়া। কিমান লৈছে গম পোৱা নাই 20 লাখ টকা লৈছে এনেই ল'ব নেকি চাহ খাবা নেকি এমকে ৰ'দ বহুত দিয়া আনিব দিয়া। ঐ এটি চাহ দিবাচোন না নহয় আগের বাকি দিছা নেবা না চাটা এইবিলাক বাদ দিয়া এইবিলাক কঁঠাল বিকিয়ে বহুত টকা পায় গম পোৱা কঁঠাল দেখোন বহুত লাগিছে, অঁ, তাকেতো। বহুত টকা আম কঁঠাল এইবিলাক বিকিয়ে বহুত টকা পোৱা যায় আৰে অ' ভাইটি সেইডাল কিহৰ গাছ? কোনটো এই এইডাল বহুত দামী গাছ হয় নি? ভাইটি চাহটো নিদিলে যে ৰ তহঁতক খেদি আছোঁ ৰ ইয়াতে বিল্ডিং যেতিয়া বনাম তহঁতক পূৰা মাৰি খেদিম বাইপেৰে পুতেৰে দে হ'ব দে বাদ দিয়া এতিয়া। এই প্ৰপাৰ্টিটো লৈয়ে ল'লোঁ আৰু ঠিকে আছে। চাহটো নাখালাই ঘৰত গংগাৰ পানী খুৱাম ব'লা প্ৰপাৰ্টি দেখছো আৰু মজা না গাড়ীখন ঘূৰা। মাজুলীত এখন দলং বনাব লাগিছিল কিন্তু মাজুলীত দলং বাদ দি চাহ কাপ বঢ়িয়া লাগছে। চাহ বাদ দিয়া আহি ফটোৱা দোকানী তোমাক মই সেইখন দিয়া গংগাজল এই খিৰিকী কোনোবা মেলিছে চুটটোৰ আহিছে নেকি আহিলেও কিনো বস্তু আছে চুৰ কৰিব লাগে। ব'লা প্ৰপাৰ্টি হৈ গেল কিমান নাছে বা 20 লাখ টকাৰ প্ৰপাৰ্টি পাৰ্টি এই গংগাজলে অলপ খাই লোৱা চাহ আৰু চিংৰা বেলেগ নালাগে। দিয়া পিছত খুৱাম দিয়া আগে এইটো চাই লোৱাচোন কালি মই 50,000 দি আনিলোঁ ইয়াৰ কোৱালিটি কি গম পোৱা না 50,000 পিছত 1 টকা এইটো প্ৰেজেণ্ট দিছে মোক আমেৰিকাৰ পইচা এখন ডলাৰ দিয়া। এইটো কোৱালিটি গম পাইছ নে নাই কি ইয়াতে তুমি যদি ৰাতিও ফটো উঠোৱা সূৰ্য আহি যায় আৰু দিনত ফটো উঠালে চন্দ্ৰ আহি যায় আৰু কিবা বেলেগ বেলেগ একো নাই আগৰ আইফোনটো কি হয়? আগততো চাৰ্জ শেষ হৈছে সেইকাৰণে ফেলাই দিলোঁ হয় নেকি? ভাল লাগছে না মোবাইলটো এনে বেয়া লাগা নাই। দিয়া তুমি তোমাৰ লাৰা বস্তু নহয় এইটো কেচোন পোৱাই গৈছিল বহুত বেয়া। মানুহ মানে পুৱাই গৈছিল ক'ত বা গৈছে এতিয়ালৈ দেখা দেখি নাই আমি সেই কোৱা নাছিল কিন্তু ক'ত গৈছিল নাই সেই কিবা মিছনত গৈছে চাগে আৰে হাগিলা নাই কালি মই আনিলোঁ না এইটো ইংলেণ্ডৰ পৰা 50,000 দি কণী দিয়ে নেকি বেলেগ নহয় এটা আহত 50,000 টকা হয় নেকি? সিহঁতে সোণৰ কণী দিয়ে আৰু কিবা বেলেগো দিয়ে কিজানি নাই সোণৰ কণী দিয়ে কিন্তু দুটাকৈ দিয়ে হ'ব মোক দুটা কণী বিচিব পাৰিলে 2 লাখ টকা পাই যাম এনেকৈ মানে কণী কিনিব 2 লাখ টকা দিব। A few minutes later. কি হৈছে? কোনোবা আহিছে হৰণ মাৰিছে কেতিয়া আহিব নেকি কে আছে বেটা? ইয়াৰ বাইকৰ হৰণ যে পাইছোঁ মই উঠ কেইটামান বাজি দেই চালা গধূল হৈ গ'লে প্ৰপাৰ্টি দেখে যাওঁ কিবা খো এই গংগাজল খাই লওঁ কেকে আহিলে কিবা বনাব দিম দে এই 2 লিটাৰ আকালে খালোঁ মই গংগাজল যাওঁ কিবা খো গংগাজল শুই আছ তই কি খা আহিছে দে এ ভাই কিবা আনছা না খো এই ন মোবাইল লৈ গেলে তোৰ আৰু তই ক'ত আছিলি দিনটো? এই আরকে ধরে আরকে মানে আরকে মোবাইলে তো ভাগ করবা দিলা কাৰ মোবাইল এইটো চাওঁ তো আরকে মোবাইল দে কাৰ মোবাইল এইটো? আরকে মোবাইল দে এটো মানে আরকে রে আরকে মানে এটো তো সেকেন্ড হ্যান্ড কিনছিল এটা বঙালত তার পাই 750 লইছে 50,000 ই কৈ আছিল মোক ই গাজৰৰ তোৰ কথা শুনা এটো নেকি তো ও এটো 50,000 টাকা মোবাইল এটো হারাম বাত ভাঙিছে তাতে তো লবৰ মাৰি দিছে 50,000 লৈছে না এটো তোৰ 10 টকা লৈছে ভাল কৰে 10 টকা লাগব না হ'ব দে তই তো নেদাই আনা পিছত শিখৰ খুৱাম দে তক কেন লখুৱা জান ভাল লাগে তোৰ 50,000 টাকা মোবাইলটো মোবাইলটো নালিবি দে আৰু কেমেৰাত বোলে দিনতো এয়া তো কিবা খাবা দিছ না দিয়া নাই নাই দিনটো ঘূৰাওতে ৰাখিছি ও এইটো কথা লে আনতা নি দিছে এটো তোৰ বিছনা তলত পাইছোঁ কি হ'ল এই সেনকে নকবি গিলা গংগাৰ পানী ই আনছে খালি নেকি
এই এনেকৈ খালা অলপ ইও অ' খাইছা? ইও খাইছে। অলপ অলপ খালোঁ কিয়? কি নাই একো নাই ঠিকেই আছে তোৰ খাইছা ভালে হৈছে কি আৰু মানে এইটো মানে অলপ কিন্তু অলপ টেষ্ট অলপ নিমখে নিমখীয়া লাগে নিমখীয়া ন নিমখীয়াটো মানে অলপ মই লুণীয়া পানী খাওঁ সাগৰৰ পানী What do you mean by Lunia Pani? ডেট মিনছ দিছ ইজ মাই ইউৰিন গাধেশ্বৰ কি বুলি ক'লি তই ভাই মোৰ মুড এইটো মই কি জানো তই বেলেগ বটল নাপালি আৰে ভাই সেইটো বটল মই কি জানো তহঁতে যে আনবি এই কুকুৰে লাগি থাকতো তো মোৰ ভোক লাগছি চালা অ' ভাই এটা খবৰ আছে কি দে পাৰ্টি কি নহ'ব পিছে কুকুৰ খবৰ কি কুকুৰ খবৰ না? নামটো কি মানে কথাটো কি কুকুৰ কি খবৰ মানে ভাই মাতি ল'লো এক ঠাইত কোথায় এই যে গাঁওবুঢ়াৰ কামত কাৰ কাকতি দিলা কাকতিৰ মাটি কাকতি মাতি ল'লো কিয় তই এনেকুৱা সেই মাটিখিনি জাপানীজ হালধি হয়। আছে আমেৰিকান তামোল আছে অ'। আৰু দামী দামী পিৰা পোৱা অ' যায় এইটো ইণ্ডোনেছিয়াৰ আৰু টিঙৰ বেৰা আছে তাতে ভাঙা তই কেনেকৈ গম পালি সেইখিনি মাটি মোৰ বহুত চিনাকি আজি দিনটো গৈছে মোৰ এখন দি চাওঁতে কোনে চিনাকি কৰি দিলে তই বাপুৰা কি হ'ল 20 লাখ টকীয়া মাটি অ' তয়ে নেকি সেইটো 12,000 দিছিলি যে মই 12,020 টকা দিছোঁ মই 20 লাখ বুলি কৈছি 20 লাখ মই দিনটো খেদালে মোক সেই মাটিখন দি হেল্ল' অ কাকতি কি বিক্ৰী হৈ গ'ল হাই কিনোতা যেন মই তই মোৰ ভোকত শান্ত মাৰিছিল হাই গাইছ আমি আহি গ'লো আপোনালোকৰ মাজলৈ আমাৰ ভিডিঅ'টো যদি ভাল লাগিছে লাইক শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰি দিব আৰু শ্বেয়াৰ কৰি দিব শ্বেয়াৰ আমি অসমীয়া জাতি আৰু সংস্কৃতি সদায় বজাই ৰাখিম ছাবস্ক্ৰাইব কৰক জলদি বাই বাই চাহটো নিদিলা যে তোমালোকক হাঁহি আছে